तामुलपुर जौगाखां खोन्दोनि मावख'नि लांगोनायाव समबारखालि PMAYG बिथांखिनि सोरखारि न' मोनग्राफोरखौ लानानै मोनसे सांग्रांथियारि आफाद जायो। बे सांग्रांथियारि हाबाफारियाव बाहागो लानानै MLA जलेन दैमारिया जाख्ल'नायनि हेंथायै गोख्रों राहा लागोन होननानै फोरमायो। सोरखारि थाग्रा न' बानायनायनि मुङाव सोरखारि मावख'गिरि साख्रिआवलाफोरा लेहेम खालामनाङा होननाबो खावलायो MLA दैमारि बिथाङा। सोरखारि न' मोनग्राफोरनो 90 साननि गेजेरावनो बे न'खौ बानायनानै होनो थाखाय बिथाङा खावलायो। बे आफादाव नुजाथिदोंमोन MCLA हेमन्त कुमार राभा, बिजितगोरा नार्जारि, तामुलपुर जौगाखां खोन्दोनि मावख'गिरि, दैदेनगिरि मावथिफोरजों लोगोसे ओनसोलनि गोबां सुबुङा। तामुलपुर खण्ड उन्नयনৰ আণ্ডাৰত আমাৰ 3778 মানুহক কমপ্লিটলি আমি ভেৰিফিকেশ্যন কৰি দিব পৰা হৈছে। গতিকে আমাৰ 6000 আছে, তাৰে ভিতৰত কিছুমানৰ একাউণ্টছৰ প্ৰব্লেম, ডকুমেণ্টছৰ প্ৰব্লেম। গতিকে ইয়াৰ কাৰণে 3778 বেনিফিচাৰীক আজি আমি ইয়াৰ পৰা আমাৰ যি অৰ্ডাৰ কপি আমি বিতৰণ কৰিব ওলাইছোঁ। তো ইয়াৰ কাৰণে মই ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতক তামোলপুৰবাসী হৈ অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে আজি তামোলপুৰবাসী যথেষ্টখিনি সুখী, যিহেতু সমগ্ৰ ভাৰতবৰ্ষত সুখী। গতিকে তামোলপুৰ মই ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে তামোলপুৰ ৰাইজে যি বিচৰা ধৰণে বহু বছৰৰ পৰা যে এটা সপোন আছিল চৰকাৰী আৱাসত থকাৰ, গতিকে এইটো সপোনটো আজি বাস্তৱত কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। ইয়াৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ। যোৱা দিনবোৰত দেখিছোঁ আমি যোৱা চৰকাৰত যে আমাৰ আগৰ চৰকাৰবিলাকত বহুতখিনি দুৰ্নীতি হৈছিলে। আজিও ক'ৰবাত খুঁটা এটা আছে, টিন পাত নাই। কিন্তু এবাৰ কোনো দুৰ্নীতি হ'বলৈ আমি নিদিওঁ। আমি বিষয়াসকলক আমি অৰ্ডাৰ দিছোঁ আৰু কোনো বিষয়াৰ লগত ইয়াতে কম্প্ৰমাইজ কৰা নহ'ব। ইয়াতে যি বেনিফিচাৰীয়ে ঘৰ পাব, এইটো পাবই, ঘৰটো সম্পূৰ্ণ হ'বই লাগিব। কোনো বিষয়ববীয়া আমাৰ অফিচাৰসকলে যদি গাফিলতি কৰে, ইয়াৰ ওপৰত একদম কাৰা একশ্যন লোৱা হ'ব। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।